হাই ৰাইজসকল, স্বাগতম টু ষ্টেণ্ড ৰ'ড ব্লগ। তোৰ বান্ধৱী এজনী লগ পালোঁ। তো ফাইনেলি আজি নৱমীৰ দিনা পূজা চাম বুলি ওলালোঁ আৰু যোৱাকালি তামান বৰষুণ আছিল মানে, তো এইকাৰণে ক'তো যোৱা নহ'ল। তো আজি এইকাৰণে ফাইনেলি ওলালোঁ। এইফালে চাওক, দুজন বন্ধু লগ পালোঁ, মানে মোৰ ছাবস্ক্ৰাইবাৰ হয় আৰু সিহঁতে ভিডিঅ' চাই আৰু বহুত বেছি ভাল লাগিল লগ পাই কিনে। বকৰে হয় আৰু লগ পাম নিশ্চয়, হয়নে নহয়? তো মানে আগতে এটা ৰাস্তা আছিল, মানে সেইটো ৰাস্তাটো যাব পাৰি মানে বাঘেশ্বৰী পূজা চাব। তো সেইফালে মানে পানী হৈছে, মানে ৰেল লাইন আছে যে, তো সেইকাৰণে পানী হৈছে। আমি যাম এতিয়া বামুণীগাঁও হাইস্কুলেদি। তো বামুণীগাঁও হাইস্কুলেদি যাম, কেনেকুৱা চাওক। আৰু মানুহ চাওক, কিমান মানুহ যাই আছে পূজা চাব। তাৰপৰা এইফালে ঘূৰাই দিম। তো ৰাইজসকল, ৰাস্তাটো চাব পাৰে, বৰষুণ আহি কিনে কি অৱস্থা কৰি দিছে ৰাস্তাটোৰ, মানে কি ক'ম আৰু একদম ঘলো মলো যাই পাম না, মই সন্দেহ হৈছে। এই ৰাস্তা দি যায় আৰু তথাপিও কিন্তু মানুহ যাবা এৰা নাই। চাব পাৰে কিমান মানুহ যাই আছে, যিমান কি বেয়া ৰাস্তা হ'লেও কিমান মানুহ যাই আছে। বাপৰে। তো ৰাইজসকল, ফাইনেলি ভাল ৰাস্তা পালোঁ, মানে ব্লক কৰা ৰাস্তা পালোঁ। সিফালে মানে তামাম মানে বৰষুণ হোৱাৰ কাৰণে তামাম পেক চেক মানে একদম পূৰা লেতেৰা হৈছিল। তো ইফালে চাওক ভাল ৰাস্তা পালোঁ, এতিয়া যাই আছোঁ বাঘেশ্বৰী পূজা চাবা। বাপৰে, আহি পালোঁ কোনোমতে বাঘেশ্বৰী দুৰ্গোৎসৱত আহি পালোঁ। আৰু ইফালে পাৰ্কিঙত কি যাবা নিদিয়ে নেকি? চিধাই বৰষুণ পৰি ৰাস্তাৰ একদম অৱস্থা নাই, চাব পাৰে একদম পুৰা টায়াৰত মাটি লাগি আহিছে। কাৰ কৰিছ? গাড়ী চাওকে জাম লাগি গৈছে, কিমান গাড়ী আহিছে। গাড়ী ক'ৰবাতে থৈ যাব লাগিব নেকি? তো ৰাইজসকল, ফাইনেলি আহি পালোঁ বাঘেশ্বৰী। আৰু ইয়াতে গাড়ীখন পাৰ্কিং কৰি থৈ দিলে, আৰু বৰষুণ পৰাৰ কাৰণে চাওক কেনেকুৱা হৈ গৈছে অৱস্থা। এইবিলাক চাগে বৰষুণ পৰাৰ কাৰণে কেনেকুৱা অৱস্থা হৈ গৈছে, পাৰ্কিঙৰ অৱস্থা। ৰাম মানে, তো ইয়াত যদি গাড়ী সোমাই, গাড়ী ওলাতো ইমান বেছি সহজ নহয়। কিন্তু গাড়ী চাড়ী পাৰ্কিং কৰি আগত লাগি যাম আৰু কেনেকুৱা কি চাই লওঁ। মানুহ কিন্তু বহুত হৈছে, চাওক মানুহ বহুত হৈছে ইফালে চাওক। তো ৰাইজসকল, পাৰ্কিং চাব পাৰে ইফালে কিমান পাৰ্কিঙে গাড়ী ভৰ্তি একদম ইফালে। তো ৰাইজসকল, গাড়ী চাব পাৰে ইফালে চাওক কিমান গাড়ী আহিছে, কিমান গাড়ী ফিল্ড ভৰ্তি জমা হৈ গৈছে একদম। ৰাইজসকল, আজি হৈছে নৱমী। তো নৱমীৰ কাৰণে কিমান মানুহ আহিছে আজি বাঘেশ্বৰী দেৱালয়ত। চাওক কিমান মানুহ আহিছে, চব চেণ্ডেল খুলি ইফালে সেৱা কৰিব যাই আছে। তো আমি অলপ ইফালে আগৰ পৰা আহোঁ, মানে ইয়াতো কিবা কিবি চাব লগা অলপ কিবা কিবি আছে। তো এতিয়া যাই আছোঁ আৰু লাহে লাহে আন্ধাৰো হৈ যাই আছে, লাইট চাইট জ্বলি গ'ল চব। ইফালে চাব পাৰে আমাৰ পি আছে। কেনে লাগছে? বাঘেশ্বৰী ফালি দিছে এইবাৰ বাঘেশ্বৰীত তামাম মানুহ হৈছে, মানে কিমান বহুত মানুহ হৈছে এইবাৰ। ইফালে চাওক, ইফালে মেলা হৈ আছে, মিঠাইৰ দোকান কিবাৰ দোকান, এই চাব পাৰে তামাম মানুহ। এই দাদাহঁতে চাওক কিমান এটা ৰিস্কি কাম কৰি আছে, ট্ৰেন্সফৰ্মাৰ ভাল কৰি আছে। বাপৰে, ট্ৰেন্সফৰ্মাৰ দেখা পালি মোৰ ভয় লাগে কিবা। আৰু দাদাহঁতে তাতে কাম কৰি আছে, ধেমালি নহয় কিন্তু। বাপৰে, সাহস কিন্তু মানিব লাগিব, সাহসী মানুহ এইবিলাক কাম কৰিব পাৰে। এই মিঠাইৰ দোকানত মানুহ চাব পাৰে, মিঠাইৰ দোকানত মানুহ। আমিও ল'লোঁ মিঠাই চিঠাই অলপমান না। তো ৰাইজসকল, পূজা বুলি কিনো ল'ম, এই চাওক মিঠাই ল'লোঁ, পূজাৰ মিঠাই ঘৰত যাই খাম এইবাৰ। আৰু চাওক ইফালে গধূল হ'ল আৰু ভিডিঅ' কৰাৰ চাওক ভিডিঅ' কৰাৰ কোবত অলপত ধৰি পেকত পৰলোঁ হয়। তো ৰাইজসকলে, আমি সৰু থাকোঁতে মানে কি হৈছে জানেনে, মানে এই পিষ্টল কিবা এইবিলাক মানে চব মানে লৈছিলোঁ। তো সেইবিলাক মানে ল'ব মন যায়। তো সময়ৰ লগত চব মানে চেঞ্জ হৈ গ'ল এতিয়া। এটা বেলুন কিমান? দাদা দাদা মাত্ৰ 10 টকা দাদা। আহক বাইদেউ, মাত্ৰ 10 টকা। দাদা ক'ত যাব গাড়ী? গাড়ী জালুকবাৰী যাব। জালুকবাৰী, খানাপাৰা, বেলতলা, চাৰি, লকটা, কটাবাৰী, গড়চু, আইচবিডি, বালুচাং, বেটাপাৰা, গ্ৰাম প্লিজ নামিনক। বঢ়িয়া বঢ়িয়া। ওকে।
মানে বাগেশ্বৰী পূজা চাই আহিলোঁ এনেকুৱা মানে বেয়া ৰাস্তা মানে কি ক'ম আৰু বৰষুণ অহাৰ কাৰণে একদম ৰাস্তা বেয়া ৰাস্তা তো আমি আহিলোঁ এতিয়া বাণীগঞ্জ আৰু ইয়াতে খাম আমি ম'ম' চম' খাই এতিয়া যাম আমি ভোকৰ ফালে কি হয় নাজানো তো এতিয়া খাই লওঁ আৰু পূজা জ্বালা খাব লাগে না একদম তোৰ ৰাইজসকল আমাৰ ম'ম' আহি গ'ল চাব পাৰে আৰু চাৰে ধৰিলে সঁচা না দা গাড়ীতে আছে জিলেপি নাখাই মায়ে